গাইজ আপোনালোকে যদি মোৰ এইটো ভিডিঅ'ত আপোনাৰ কি আছে আপোনাৰ গাত ব্ৰাটো আছে পেণ্টিটো আছে তাৰ বাহিৰেতো একোৱেই নাই উলংগ বুলিয়ে ক'ব পাৰি সেইটোতো অৰ্ধ উলংগও নহ'ল হা সেইটো অৰ্ধ উলংগও নহ'ল আপোনাৰ 99% সেইটো উলংগ গতিকে আপুনি কোনো ধৰণৰ লাভ নাই তেনেকুৱা সেই পেণ্টি ব্ৰা কিটা পিন্ধি আপুনি একেবাৰে লেংথা হৈ অৰ্থাৎ উলংগ হৈ আপুনি ভিডিঅ' বনাওক তাতকৈ ভাল লাগিব সচৰাচৰ আপোনালোকে গাঁৱতো লেংথা হৈ বা উলংগ হৈ আপোনালোকে ঘূৰিবলৈ ষ্টাৰ্ট কৰি দিয়ক তাতকৈ বহুত বেছি ভাল লাগিব আপুনি যে এই সামাজিক মাধ্যমত আহিছে মিলিয়ন মানুহক লাখ মানুহক যে আপোনালোকে দেখাবলৈ চেষ্টা কৰে বা দেখাই আছে যে তাতকৈ সেইটোৱে কাম ভাল হ'ব আপোনালোকৰ হা আপোনালোকক কি লাগে কাস্টমাৰ লাগে হা কাস্টমাৰ আপোনালোকে ব্যক্তিগত ফোন নাম্বাৰ আছে চাগে শ্বেয়াৰ কৰক বহুত কাস্টমাৰ আহি যাব সামাজিক মাধ্যমত আহিছে সৰু ল'ৰা ছোৱালীবিলাকৰ ফোন ইউজ কৰে এই পঢ়াৰ ক্ষেত্ৰত হওক বা যিকোনো ধৰণৰ কাম কাজত প্ৰজেক্টৰ ক্ষেত্ৰত আজিকালি বহুত সৰু ল'ৰা ছোৱালীয়ে স্মাৰ্টফোন ব্যৱহাৰ কৰে আৰু আজিকালি এনেকুৱা ধৰণৰ কিছুমান ল'ৰা ছোৱালী আছে সৰু ল'ৰা ছোৱালী মাকৰ ভাত মুঠি নাখায় মোবাইলটো নিদিলে বা ৰিলছ এটা চাবলৈ নিদিলে মাকৰ এই মোবাইলটো নিদিলে মানে ভাত মুঠি নাখায় মাকৰ ভাত মুঠি মুখত নিদিয়ে তেনে সময়ত যদি এনেকুৱা ধৰণৰ আপোনালোকৰ সামাজিক মাধ্যমত এই খেচৰা প্ৰাণী বুলি কৈছোঁ মই উলংগ ভিডিঅ' এটা আহি যায় তেতিয়াহ'লে সেই ল'ৰাজনে কেনেকুৱা এটা শিক্ষা পাব বা কেনেকুৱা এটা তেওঁৰ মাইণ্ডত মানসিকতা এটা সোমাই যাব কেনেকুৱা এটা খেচৰা প্ৰভাৱ পৰিব সেইটো আপোনালোকে নিজে অৱগত তেনেস্থলত যে আপোনালোকে এগৰাকী মাইকী মানুহ হৈ এনেধৰণৰ ভিডিঅ'বিলাক সামাজিক মাধ্যমত এৰি দিয়ে কি ভাবি দিয়ে হা এগৰাকী মহিলা কিমান নিকৃষ্ট হ'লে কিমান খেচৰা ধৰণৰ প্ৰাণী হ'লে নিজৰ উলংগৰ ভিডিঅ' অৰ্থাৎ নিজৰ গোপনীয় অংগৰ ভিডিঅ'বিলাক সামাজিক মাধ্যমত আহি প্ৰচাৰ কৰিব পাৰে বা সামাজিক মাধ্যমত এৰি দিব পাৰে আপুনি এবাৰ ভাবি চাওকচোন আপুনি এগৰাকী মহিলা হয়নে আপুনি এনেধৰণৰ কাম কৰেনে এনে ভাবি চাওকচোন বিবেচনা কৰিবলৈ হ'ল গতিকে মই বাৰম্বাৰ কৈ আহিছোঁ যে এনেধৰণৰ প্ৰাণীবিলাকৰ মই খেচৰা প্ৰাণী শব্দটো ব্যৱহাৰ কৰিছোঁ দেই এনেধৰণৰ খেচৰা প্ৰাণীবিলাকৰ ওপৰত যদি আপোনালোকে সচেতন নহ'লে বা আপোনালোক সচেতন মহিলাসকলে যদি সৰব হৈ নুঠে বা কোনো ধৰণৰ প্ৰক্ৰিয়া অৱলম্বন নকৰে যেনে ধৰক আইনী প্ৰক্ৰিয়া বা আপোনালোকৰ মহিলা সমিতি বা কমিটি বহুত উচ্চ পদস্থত থকা কিছুমান মহিলা কমিটিৰ সভাপতি সদস্য বহুতো তেনেকুৱা অগণন আছে সেই সদস্য অৰ্থাৎ সেই তেনেকুৱা মহিলা সমাজৰ সচেতন মহলে যদি আপোনালোকৰ এই নাৰীসকলৰ ওপৰত যদি এনেধৰণৰ খেচৰা প্ৰাণীবিলাকৰ ওপৰত যদি ব্যৱস্থা গ্ৰহণ নকৰে অন্যথা কি হ'ব আপোনালোকে বা আমি এটা সময়ত বুলি নহয় বৰ্তমানতো এইটো পৰিস্থিতিত আমি পৰিয়ে আছোঁ যে ল'ৰা ছোৱালীৰ আগত আমাৰ নিজৰ সন্তানৰ আগত মা দেউতাৰ লগত ফেমিলি মানুহৰ লগত মোবাইলটো ভালকৈ চাব নোৱাৰোঁ ঘপককৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক আহি যায় কিমান দিনলৈ এইটো চলি থাকিব আপোনালোকে নিজে এবাৰ প্ৰশ্ন কৰক সময় হ'ল সজাগ হ'বলৈ হ'ল সচেতন হ'বলৈ হ'ল চাওক মই বাৰম্বাৰ কৈ আহিছোঁ যে এনেধৰণৰ ভিডিঅ'ৰ আইডিবিলাকৰ ওপৰত অৰ্থাৎ মালিকনীবিলাকৰ ওপৰত মই আইনী প্ৰক্ৰিয়াৰে মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা যিমানখিনি পাৰোঁ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু কৰি আহিছোঁ আৰু অনাগতৰ ভৱিষ্যতৰ দিনলৈ কিন্তু এইবিলাকৰ ওপৰত এই খেচৰা প্ৰাণীবিলাকৰ ওপৰত ব্যৱস্থা আইনী প্ৰক্ৰিয়াৰে হওক বা মোৰ নিজৰ ব্যক্তিগত ফালৰ পৰা হওক বা আমাৰ সচেতন মহলৰ ফালৰ পৰা হওক ব্যৱস্থা গ্ৰহণ কৰি যাম কিন্তু ইমানখিনি হোৱাৰ পাছতো যে এনেধৰণৰ ভিডিঅ'বিলাক পুনৰ এনেধৰণৰ খেচৰা প্ৰাণীবিলাকে যে সামাজিক মাধ্যমত প্ৰচাৰ কৰিবলৈ এৰি দিয়া নাই সেইটোহে কেৱল মাথো ডাঙৰ প্ৰশ্ন বা মোৰ এই কৌতূহলমনটোৱে প্ৰশ্নটোৰ উত্তৰ বিচাৰি নাপাওঁ কিন্তু কিয় কৰি আছে এইবিলাক কি পায় এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকক গেৰেণ্টি দি ক'ব পাৰিম 100% আপোনালোকক মই ক'ব পাৰিম যে মোৰ যি অভিজ্ঞতাৰ ফালৰ পৰা কৈছোঁ দেই এই ফেচবুকত ভিডিঅ' বনোৱা হওক বা ইউটিউবত ভিডিঅ' বনোৱা হওক এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড দি 1 টকাও পইচা তেওঁলোকে কমাব নোৱাৰে গেৰেণ্টি দি কৈছোঁ মই তেনেস্থলত সস্তীয়া জনপ্ৰিয়তাৰ বাবে এনেধৰণৰ কিয় ভিডিঅ'বিলাক সামাজিক মাধ্যমত এৰি থাকে ঠিক আছে জনপ্ৰিয়তা তেওঁলোকে পায় জনপ্ৰিয়তা বুলি মই এইটো কাৰণে কৈছোঁ যে আমাৰ এছাম সমাজ এনেকুৱা আছে এনেধৰণৰ ভিডিঅ'বিলাক চাই খুব ভাল পায় খুব তৃপ্তিৰে চায় মই সেইটো কাৰণে কৈছোঁ জনপ্ৰিয়তা বুলি কিন্তু তেওঁলোকৰ যে উচ্চ শিক্ষাৰ মানসিকতাৰ মানদণ্ডডাল এনেকুৱা ধৰণৰ খেচৰা ৰূপত উদঙাই দিয়েহি সামাজিক মাধ্যমত আহি সেইটো আপোনালোকে নিশ্চয় দেখিছে তেওঁলোকোতো শিক্ষিত গতিকে শিক্ষিত আজিকালি চাওক কোনো নপঢ়া নুশুনা নাথাকে গতিকে
এগৰাকী অসমীয়া মাইকী মানুহ হৈ, মাইকী মানুহ বুলি কৈছোঁ মই, অসমীয়া এগৰাকী মাইকী মানুহ হৈ সামাজিক মাধ্যমত ছ'চিয়েল মিডিয়া যিটো বস্তু নেকি আমাৰ সন্তানেও চলায়, বহুত বয়োজ্যেষ্ঠ লোকেও চলায়। আজিকালি চাওক, স্মাৰ্টফোন বুলি ক'লে মানে বা এটা ডিজিটেল যুগ বুলি ক'লে মানে আমাৰ সচৰাচৰ মোবাইলটো। এই মোবাইলটোত আমি সব কামেই কৰিব পাৰোঁ। গতিকে এই মোবাইলটোত আমি যিবিলাক কাম কাজত ব্যৱহাৰ কৰোঁ, তাৰ উপৰিও আমি এনেই থকাৰ সময়ত কেতিয়াবা ভিডিঅ' অকণমান চাবলৈ আমাৰ খুব আগ্ৰহ, বা আমাৰ ভিডিঅ'টো চাবলৈ কেতিয়াবা খুব মন যায়। এই ধৰি লওক নিউজ এটা বা ক'ৰবাৰ খবৰ এটাকে বোলে ওলাইছে, এই খবৰটো চাওঁ। কিন্তু সেই নিউজটো যদি চাই থাকোঁতে বা কোনোবাই যদি ৰিলছ এটা চাই থাকোঁতে এনেধৰণৰ ভিডিঅ'বিলাক ওলায়, মই বিশেষকৈ স্পেচিয়েলি আজি মাইকী মানুহসকলক কৈছোঁ দেই, আপোনালোকে জানো ব্যৱস্থা ল'ব নোৱাৰে? তেতিয়া যদি হাজবেণ্ডৰ কথা নকওঁ, মই আপোনাৰ ল'ৰা ছোৱালীৰ লগত যদি ভিডিঅ' এটা চাই থাকোঁতে এনেকুৱা ধৰণৰ ভিডিঅ' এটা ওলাই যায়, কেনেকুৱা এটা থকমক পৰিস্থিতি হ'বলগীয়া হ'ব, সেইটো নিশ্চয় আপোনালোকে অৱগত। গতিকে মোৰ ব্যক্তিগতৰ ফালৰ পৰা মই আজি আপোনালোকক কাটৰ আহ্বান জনাওঁ যে আপোনালোকে সৰব হওক, আপোনালোকে ভয় নকৰিব। আছে কিছুমান মহিলাই আমি মান মাতি কি হ'বনো, বহুতে মান মাতিব নোৱাৰে বা নিজৰ কিবা এটা ব্যক্তিত্বৰ ভয় এটাও থাকে। বাদ দিয়ক ভয়, আপোনালোকে যদি সঁচা পক্ষত থাকে বা এনেধৰণৰ ভিডিঅ'বিলাকৰ ওপৰত মই কৈছোঁ আপোনালোকৰ কোনো দৰকাৰ নাই ভয় কৰিবলগীয়া। গতিকে আপোনালোকে এই সচেতন মহলে যদি আজিৰ তাৰিখত যদি আপোনালোকে সজাগ নহয় আৰু ইয়াৰ ওপৰত যদি কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে, আপোনালোকে চাব কেনেকুৱা এটাৰ অসমত ৰূপ ল'ব। যদি আপোনালোকে নিজৰ গুপ্তাংগবিলাক সামাজিক মাধ্যমত দেখাবলৈ কোনো কুণ্ঠাবোধ নকৰে, তেতিয়াহ'লে আপোনালোকে চাদৰ মেখেলা বা যিকোনো সাজ পোছাক পৰিধান কৰিবলৈ এৰি দিয়ক। মোৰ ব্যক্তিগত ফালৰ পৰা এইটো স্পষ্ট কথা। যদি আপোনালোকৰ ইমানে লাজ নাই, যদি আপোনালোকে কোনো আপোনালোকৰ নিজৰ আত্মসন্মান বোলা বস্তুটো নাই, যদি আপোনালোকৰ কোনো সা সন্মান নাই, লাজ নাই, আপোনালোকে কোনো ধৰণৰ সাজ পোছাক পৰিধান কৰিবলৈ এৰি দিয়ক। কোনো দৰকাৰ নাই। যদি আপোনালোকে লাখ লাখ মানুহক, মিলিয়ন মিলিয়ন মানুহক সামাজিক মাধ্যমত আহি গোটেই পৃথিৱীৰ মানুহক দেখাব পাৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ ঘৰত লেংটা হৈ থকাটো কোনো ডাঙৰ কথা নহয়। বা আপোনালোকে গাঁৱত বা টাউনত কেতিয়াবা ওলাই আহিলে মানে আপুনি সচৰাচৰ লেংটা হৈ থকাটো, উলংগ হৈ থকাটো কোনো ডাঙৰ কথা নহয়। যদি আপুনি সামাজিক মাধ্যমত মিলিয়ন মিলিয়ন মানুহক এনেধৰণৰ উলংগ ভিডিঅ'বিলাক দেখাই থকাতকৈ